World's most largest and profitable media company to হৈছে Forbes আৰু প্ৰত্যেক বছৰে Forbes self made billionaire সকলৰ net worth আৰু rank publish কৰে 2017 চনত Forbes সৌদি আৰবৰ ৰয়েল ফেমিলিৰ এগৰাকী মেম্বাৰ আল ওয়ালিদ বিন তালাল উল সৌদৰ net worth $17 billion বুলি প্ৰকাশ কৰে কিন্তু তেওঁ এইটো খবৰ শুনি এটা ইন্টাৰভিউত জনায় যে এইটো শুদ্ধ নহয় আৰু ইয়াতকৈ 10 গুণ বেছি আছে তেওঁৰ সম্পত্তি যাৰ ফলত Forbes পাব্লিকৰ আগত বহুত লাজ পায় আৰু সৌদি আৰবিয়ান বিলিয়নাৰ্ছ সকলৰ নেট ওয়াৰ্থৰ লিষ্ট পাব্লিছ কৰা বন্ধ কৰে কিন্তু আল ওয়ালিদে এক্সাক্ট বা এপ্ৰক্সিমেট ফিগাৰটো নকলে হেল্ল' ফিউচাৰ বিলিয়নাৰ্ছ ৱেলকাম টু ভিক্টৰী এম্পায়াৰ য'ত আমি একুৰেচি ইনস্পায়াৰ হ'বলৈ আৰু অভাৱেৰে পূৰ্ণ জীৱনক চিৰদিনৰ বাবে বিদায় দিবলৈ আজি ডিছকাছ কৰিম যিবোৰ কথা ধনী ব্যক্তিসকলে কেতিয়াও আৰু কাকো নকয় নম্বৰ 1 ৰিচ পিপল নেভাৰ টেল ইউ এবাউট দেয়াৰ ইনকাম আমি কথাবোৰ বহুত সাধাৰণ হিচাপে লওঁ আৰু কোনোবাই আমাৰ বিষয়ে সুধিলে ইনকাম সোৰ্স প্ৰফেশ্যন বেংক বেলেন্স ক'ত কি সম্পত্তি আছে গোটেইখিনি ডিটেইলছ কৈ দিওঁ ফ্যামিলি ফ্ৰেণ্ডছ বা অচিনাকি ব্যক্তিৰ আগত নিজকে নিজে ডাঙৰ দেখুৱাবলৈ আৰু প্ৰশংসা তুলিবলৈ কিন্তু আমি ভুল কৰোঁ ধনী ব্যক্তিসকলে নিজৰ ইনকাম সোৰ্স বেংক বেলেন্সৰ ডিটেইলছ কাৰো লগত শ্বেয়াৰ নকৰে নট ইভেন উইথ দেয়াৰ ব্ৰাদাৰ্ছ সিষ্টাৰ্ছ অৰ আণ্টছ আংকলছ ডাঙৰ কাৰণটো হ'ল যে কোনোবাই যদি গম পায় যে তেওঁতকৈ আপোনাৰ আৰ্নিং বেছি অট'মেটিকেলি তেওঁৰ মনত কম্পেৰিজনৰ ভাৱ আহে নিজকে নিজে ল' ফিল কৰে ইমেজিন কৰিব ষ্টাৰ্ট কৰে আপোনাৰ লগত হোৱাখিনি যদি তেওঁৰ হ'লহেঁতেন আৰু তাৰে পৰা হিংসাৰ ভাৱ এটা উৎপন্ন হয় যিটো পিছলৈ গৈ ধনী ব্যক্তিগৰাকী ৰাস্তাৰ আঁতৰাব নোৱাৰা ডাঙৰ শিল হৈ পৰে তাৰে পৰা ৰুমাৰ্ছ বা উৰা বাতৰি স্প্ৰেড হয়গৈ আৰু চাৰিওদিশে বিয়পি পৰে শত্ৰু বাঢ়ি যায় আৰু বহুত মানুহৰ চকু আপোনাৰ ওপৰত থাকে সেইহেতুকে বহুতে শান্তিৰে ৰিচ এণ্ড আনন'ন হৈ থাকিব বিচাৰে এণ্ড পাৰ্চনেলি ময়ো সেইটোৱে প্ৰিফাৰ কৰোঁ নম্বৰ 2 ৰিচ পিপল নেভাৰ টেল ইউ এবাউট দেয়াৰ লাভ লাইফ তেওঁলোকে নিজৰ লাভ লাইফ পাৰ্চনেল লাইফ সদায় ছিক্ৰেট ৰাখে আৰু ৰিলেশ্যনশ্বিপ ষ্টেটাছক লৈ কাৰো লগত গছিপ নকৰে কাৰণ তেওঁলোকে জানে যে যিমানে গছিপ কৰিব তেওঁলোকৰ প্ৰডাক্টিভনেছ সিমানে তললৈ আহি থাকিব আৰু ৱেলথৰ গ্ৰাফটো ক্ৰমে ডিক্ৰিজ হৈ গৈ থাকিব টাইম ৱেষ্ট হ'ব এণ্ড মেনি মোৰ থিংছ উইল হেপেন আগৰ পৰা আমি সকলোৱে ভালে চলিছে বুলিয়ে গম পাওঁ কিন্তু শ্বক তেতিয়াই হ'লোঁ যেতিয়া 4 এপ্ৰিল 2019ত Amazon.com-ৰ ফাউণ্ডাৰ এণ্ড CEO দ্য ৰিচেষ্ট মেন ইন দ্য প্লেনেট জেফ বেজছ আৰু তেওঁৰ ৱাইফ মেকেঞ্জি স্কটৰ ডিভোৰ্চ ফাইনেল হয় আৰু ইতিহাসৰ মষ্ট এক্সপেঞ্চিভ ডিভোৰ্চ বুলি আমি জানিবলৈ পাওঁ যাৰ এলিমনি $68 billion পে' কৰিবলগীয়া হ'ল জেফ বেজছক শ্বক হ'লনে প্ৰথমে শুনি ময়ো আচৰিত হৈছিলোঁ এণ্ড দেন এগেইন মেগা বিলিয়নাৰ ফিলেন্থ্ৰপিষ্ট বিল গেটছ আৰু মেলিণ্ডা গেটছৰ ডিভোৰ্চ ফাইনেল হয় 2 আগষ্ট 2021 চনত এজ এ এলিমনি হোপিং মোৰ দেন $60 billion আৰু এক্সেক্টলি তেওঁলোকৰ ডিভোৰ্চ কিহৰ কাৰণে হ'ল কোনেও গম নাপালে নট ইভেন মিডিয়া অৰ ৰিপৰ্টাৰ্ছ তেওঁলোকে প্ৰিফাৰ কৰে এইবোৰ কথা ছিক্ৰেট ৰখা যাতে কোনেও তেওঁলোকৰ পাৰ্চনেল প্ৰব্লেম গম পায় তেওঁলোকক উইক বুলি নাভাবক আৰু যাতে ষ্টেণ্ডাৰ্ড ল' হৈ নাযাওক আৰু এটা কাৰণ আছে যে ভৱিষ্যতে হ'বলগীয়া বাহিৰা মানুহৰ সংঘাতৰ পৰা যাতে বাচি থাকিব পৰা যায় আৰু আপোনালোকেও পাৰে মানে হ'পলেছ ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত এইবোৰ কথা ডিছকাছ নকৰাটোৱে ভাল এতিয়া আহোঁ শেষৰটোলৈ নম্বৰ 3 আৰু most important rich people don't tell their next move to another people নিজৰ গোল বা প্লেন যেতিয়া আপুনি আনৰ আগত কয় অট'মেটিকেলি ব্ৰেইনত হেপিনেছৰ হৰম'ন ৰিলিজ হয় ছাবকনচিয়াছলি আপুনি ছেটিছফেকশ্যন অনুভৱ কৰে আৰু প্লেন ফুলফিল হোৱাৰ আগতে অলৰেডি কমপ্লিট হ'ল যেন আপোনাৰ অনুভৱ হয় আৰু ইন ৰিয়েলিটিত আপুনি ষ্টেপ নলৈ ৰৈ যায় বিশেষকৈ আপুনি আপোনাৰ প্লেনিং যদি শ্বেয়াৰ কৰে আনৰ আগত আৰু সময়মতে কিবা কাৰণবশতঃ এচিভ কৰিব নোৱাৰে আপোনাক মানুহে চিপ কেটেগৰী লিষ্টত ৰাখিব আৰু আপোনাৰ ৰেচপেক্ট নকৰিব আপোনাৰ ভাল বন্ধুৱে পিছলৈ এডভান্টেজ ল'ব আপোনাৰ সৈতে জুলিয়াছ চিজাৰৰ জীৱনতো তেওঁৰ এগৰাকী বহুত ভাল বন্ধু আছিল যাৰ নাম আছিল ব্ৰুটাছ আৰু ব্ৰুটাছক চিজাৰৰ মাতৃ তুলি তুলি ডাঙৰ দীঘল কৰিছিল আৰু পিছলৈ জুলিয়াছৰ লগত ব্ৰুটাছ চিট কৰাৰ কাৰণে জুলিয়াছৰ এছাচিনেশ্যন কৰা হৈছিল জুলিয়াছ চিজাৰৰ ওপৰত কেইবাশ কিতাপ লিখা হৈছে আপুনি অধিক জানিব বিচাৰিলে লিংক ডিছক্ৰিপশ্যনত আছে পাৰ্চেছ কৰিব পাৰে আপোনাৰ সহজতে জিভা পিছলাৰ কাৰণে আপোনাৰ হয়তো মৃত্যু হ'ব পাৰে ছিক্ৰেটলি কাম কৰি আপুনি যেতিয়া ছাকচেছ এচিভ কৰে মানুহৰ তেতিয়া ৰিয়েকশ্যন অ' ৱাও কংগ্ৰেচুলেশ্যনছ মেন ইউ ডিড ৰিয়েলি ৱেল আই ডিডন্ট এক্সপেক্ট ডেট ৱাও কিপ ডুইং এটচেট্ৰা 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 লেট দেম ৱণ্ডাৰ এবাউট ইউ আপোনাৰ ড্ৰিম যিমানে ফুলফিল হৈ গৈ থাকিব মানুহে সিমানে শ্বক হৈ গৈ থাকিব চ' ডণ্ট বি ৰিভিল এভৰিথিং ইউ ন' বি ইণ্টাৰেষ্টিং এণ্ড কুৱাইটলি কিপ মুভিং ছিক্ৰেটলি আপুনিও যদি ইনকাম কৰিব বিচাৰিছে আৰু ইণ্টাৰেষ্টিং হৈ থাকিব বিচাৰিছে আনৰ চকুত প্ৰফিটেবল কোৰ্ছ এটা পাৰ্চেছ কৰিব পাৰে যাৰ যোগেদি থাউজেণ্ডছ অফ পিপল মিলিয়নাৰ হৈছে লিংক ডিছক্ৰিপশ্যনত আছে আকৌ লগ পাম ছাকচেছ হোৱাত আপোনাক পাৰে মানে গাইড কৰিম আমি
কি টপিকত ভিডিঅ' বিচাৰে কমেণ্ট কৰক আমি লৈ আহিম আপোনালৈ ডিপ ৰিচাৰ্চ কৰা এডিটিং কৰা স্ক্ৰিপ্ট লিখা যথেষ্ট কঠিন কাম আমাৰ চেষ্টাক সঁহাৰি জনাবলৈ লাইক আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানেই ধন্যবাদ